বহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বহুকেইটা পাঠ শেষ কৰিলোঁ নহয়নে? আৰু আজি এটা মই তোমালোকক নতুন পাঠ পঢ়াবলৈ আগবাঢ়িছোঁ। সেইটো বৰ সুন্দৰ পাঠ। সেইটো হৈছে সন্মান। আমি জানো যে আমি সকলোকে যাক যেনেকৈ সন্মান কৰিব লাগে তেনেকৈ সন্মান কৰা উচিত। আৰু সেই সন্মান কৰিলে যে কোনোবা কেতিয়াবা সৰু হ'ব বা কোনোবা ডাঙৰ হ'ব সেইটো নহয়। সন্মান আমি কৰিব জানিলেহে আমাৰ উচ্চ মানসিকতাৰ পৰিচয় পোৱা যায়। গতিকে আমি সকলোকে যেনেকৈ যাক সন্মান কৰিব লাগে অৰ্থাৎ যথাযোগ্যভাৱে আমি সকলোকে সন্মান কৰা উচিত। সেই বিষয়ে তোমালোকৰ এটা সুন্দৰ পাঠ তোমালোকৰ পাঠ্যপুথিত দিয়া হৈছে। আজি আমি সেই পাঠটো আলোচনা কৰিম। আৰু আলোচনাৰ পূৰ্বে আমি এই পাঠটো, ইমান সুন্দৰ পাঠটোৰ লেখক কোন সেই বিষয়ে আমি জানি ল'ব লাগিব। তোমালোকে তোমালোকৰ পাঠ্যপুথিত পাঠটো উলিয়াই লোৱা। সেই পাঠটোৰ লেখক হৈছে আমাৰ হেমকোষ প্ৰণেতা, আমাৰ অসমীয়া ভাষাৰ পূজা বুলি আমি যাক ক'ব পাৰোঁ, হেমচন্দ্ৰ বৰুৱাদেৱ। আৰু হেমচন্দ্ৰ বৰুৱাদেৱৰ চমুকৈ পৰিচয়টো তোমালোকৰ পাঠ্যপুথিত দিয়া হৈ আছে। তোমালোকে এই পৰিচয়টো সুন্দৰকৈ মনত ৰাখিবা। গতিকে আমি এতিয়া পাঠৰ ভিতৰলৈ যাওঁ। সন্মান। ইয়াত সন্মান কাক কাক কেনেকৈ সন্মান কৰিব লাগে সেই কথা কৈছে। প্ৰথমতে শুনা, ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক এইসকল সন্মানৰ পাত্ৰ। গতিকে তোমালোকে এতিয়া মনত ৰাখা, এতিয়া কাক কাক সন্মান কৰিব লাগে কৈছে? ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক, দেশৰ অধিকাৰ অৰ্থাৎ দেশৰ সকলো গণ্যমান্য ব্যক্তিসকলক আৰু যিসকল বৃদ্ধ সেই লোকসকলক আমি যথাযোগ্য সন্মান কৰিব লাগে। কিন্তু আমি কিয় তেওঁলোকক সন্মান কৰিব লাগে? সন্মান কিয় কৰিব লাগে সেই প্ৰশ্নটো সকলোৰে হয়তো কেতিয়াবা মনত আহিব পাৰে। কিন্তু আমি যদি তেওঁলোকক সন্মান কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিম? আমাৰ যি উচ্চ মন, আমি সেই উচ্চ মনৰ অধিকাৰী হ'ব পাৰিম। কেনেকৈ অধিকাৰী হ'ব পাৰিম? আমি পাঠৰ ভিতৰলৈ সোমাই যাম। যি আদি কাৰণৰ পৰা এই পৰিবিশ্বমান জগতৰ উৎপত্তি হৈছে সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই। সকলোৰে অন্ত আছে, তেওঁৰ অন্ত নাই। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালনকৰ্তা। গতিকে আমি ঈশ্বৰক সন্মান কৰিব লাগে। আমি ঈশ্বৰক কেনেকৈ সন্মান কৰোঁ? আমি ভক্তি কৰোঁ, হয় নহয়? আমি ঈশ্বৰক ভক্তি কৰোঁ। আমি কৰজোৰে তেখেতক প্ৰাৰ্থনা কৰোঁ। আমি মনোকামনা পূৰ্ণ হ'বৰ কাৰণে, আমাৰ সকলো ফালৰ পৰা জয় জয়ময় অৱস্থা হ'বৰ কাৰণে বা সকলো ফালেই কি কৰিছে আমি ভালদৰে চলা ফুৰা কৰিবৰ কাৰণে বিভিন্ন কাৰণত আমি ঈশ্বৰক ভক্তিৰে প্ৰাৰ্থনা কৰোঁ। এই ভক্তিয়ে হৈছে সন্মান। এই ভক্তিভাৱেই হৈছে সন্মান। আৰু আমি এতিয়া গম পাইছোঁ যে সেই ঈশ্বৰেই হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টিকৰ্তা। তেওঁ ৰজাৰো ৰজা, বিধাতাৰো বিধাতা বুলি কৈছে, দেৱতাৰো দেৱতা বুলি কৈছে। তাৰমানে তেখেতক সকলোতকৈ উচ্চ স্থান দিয়া হৈছে। আৰু সেইবাবেই কি কৈছে? আমি ঈশ্বৰক সদায় সন্মান কৰা উচিত বা আমি ঈশ্বৰক সদায় একান্তভাৱে ভক্তি কৰা উচিত। আমি তাৰপিছতেই দ্বিতীয়গৰাকী পাইছোঁ পিতৃ মাতৃ। আমাৰ কথাতে কয় নহয়, পিতৃ মাতৃ হৈছে ভগৱানৰ তুল্য। গম পাইছেনে? পিতৃ মাতৃক ভগৱানৰ তুল্য বুলি কোৱা হয়, সমানেই বুলি কোৱা হয়। গতিকে ইয়াৰ পিছতেই তাক সন্মান কৰিব লাগে বুলি কৈছে, পিতৃ মাতৃক সন্মান কৰিব লাগে বুলি কৈছে। কাৰণ ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়। তেওঁবিলাকেই আমাক জন্ম দিছে, তেওঁবিলাকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোঁ। পিতৃ মাতৃক আমি সন্মান কৰিব লাগে। কেতিয়াও আমি পিতৃ মাতৃক অসন্মান বা অমান্য বা তেওঁলোকক অবাধ্য হ'ব নালাগে। গম পালা? গতিকে তোমালোকে যদি কেতিয়াবা কিবা ভুল কৰিছা, কেতিয়াবা যদি তোমালোকে পিতৃ মাতৃক অসন্মান কৰিছা বা কেতিয়াবা পিতৃ মাতৃৰ অবাধ্য হৈছা, তেতিয়াহ'লে আজিৰ পৰা তোমালোকে সেই মনোভাৱ ত্যাগ কৰা।
সদায় পিতৃ মাতৃৰ বাধ্য হ'বলৈ চেষ্টা কৰিবা তেওঁলোকে আঘাত পোৱা কোনো কাম কৰিবলৈ চেষ্টা নকৰিবা কাৰণ পিতৃ মাতৃয়ে তোমালোকক জন্ম দিছে এই বিচিত্ৰ সংসাৰখনলৈ তোমালোকক লৈ আহিছে বিচিত্ৰ সংসাৰখনৰ ৰং বিৰং তোমালোকক উপভোগ কৰিবলৈ দিছে আৰু কোনো দিনে এইটো নাভাবিবা পিতৃ মাতৃয়ে সন্তানক কেতিয়াও বেয়া চকুৰে চায় যদি তোমালোকক আটাইতকৈ বিশ্বাস কৰে তোমালোকক সকলো ফালৰ পৰা বিপদমুক্ত কৰি ৰাখিব পাৰে সেয়া হৈছে তোমালোকৰ পিতৃ মাতৃ গতিকে পিতৃ মাতৃক তোমালোকে কোনো দিনে কেতিয়াও অবাধ্য নহবা ভুল নুবুজিবা আৰু তেওঁলোকক অসন্মান নকৰিবা গতিকে এতিয়া তোমালোকক কৈছে যে আমি যেতিয়া কেঁচুৱা আছিলোঁ আমাৰ উঠি পৰি ফুৰিবৰ শক্তি নাছিল তেতিয়া তেওঁলোকে কত দুখ সহি কোলাত লৈ আমাক তুলিছিল আমি নাখালে তেওঁলোকে তেওঁলোকৰ আহাৰত ৰুচি নাপাইছিল গাত দুখ পালে বা তেওঁলোকৰ জ্বৰ হ'লে মানে কি কৰিছে তেওঁলোকে ব্যাকুল হৈ পৰিছিল বা বিপদ হৈ পৰিছিল আৰু আৰোগ্যৰ নিমিত্তে বহুত চেষ্টা কৰিছিল গম পাইছেনে তোমালোকৰ যদি কেতিয়াবা জ্বৰ নৰীয়া হয় বা তেতিয়া পিতৃ মাতৃৰ অৱস্থাটো বেয়া হৈ যায় তোমালোকক ভাল কৰিবৰ কাৰণে যিমান পাৰে সিমান চেষ্টা কৰে অৰ্থৰ প্ৰয়োজন হ'লে লাগিলে তেওঁলোকৰ সৰ্বোচ্চ দি দিব কিন্তু পুত্ৰৰ সদায় আৰোগ্য কামনা কৰে তেওঁলোকক ভালকৈ অকণমান খোৱাবলৈ চেষ্টা কৰে ভালকৈ অকণ পিন্ধাবলৈ চেষ্টা কৰে সকলো ফালৰ পৰা নিজৰ সন্তানক কি কৰিছে সমাজত অকণমান ভালকৈ ওলাই পঠিয়াবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে গতিকে এনেধৰণে পিতৃ মাতৃয়ে যথেষ্ট কষ্ট কৰে গতিকে যদি পুত্ৰ বা তেওঁলোকৰ সন্তানলৈ ভাল হয় মান সন্মান যশস্যা ভৰপূৰ হৈ পৰে তেতিয়া তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হয় গতিকে তেওঁলোকে পুত্ৰ বা সন্তানৰ দুখত তেওঁলোক দুখী হয় আৰু সন্তানৰ সুখত তেওঁলোক অধিক সুখ লাভ কৰে এই হৈছে পিতৃ মাতৃ গতিকে পিতৃ মাতৃ কেতিয়াও তোমালোকে অবাধ্য নহ'ব মই পুনৰ তোমালোকক এই কথা কৈ থলোঁ ইয়াৰ পিছতেই কৈছে যে তোমালোকে কি কৰিব লাগিব পিতৃ মাতৃৰ পিছতেই তোমালোকে কাক মানে কৰিব লাগিব সন্মান কৰিব লাগিব বুলি কৈছে শিক্ষকসকলক গম পালানে শিক্ষকসকলক তোমালোকে সন্মান চকুৰে চাব লাগিব বা মানে শিক্ষকসকলক তোমালোকে যথোপযুক্ত সন্মান কৰিব লাগিব তেওঁলোকক এতিয়া চোৱাটো বহুতেই শিক্ষকসকলক বিভিন্ন ধৰণে মানে কি কৰিছে তিৰস্কাৰ কৰে আজিকালি এই সমাজত নৱপ্ৰজন্মই বা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী হওক বা কেতিয়াবা দেখোঁ শিক্ষকসকলৰ সমানে বহি বা শিক্ষকসকলক বিভিন্ন ধৰণে কথা ক'বলৈ ভয় নকৰে গতিকে এনেধৰণৰ মানসিকতা কিন্তু ত্যাগ কৰিব লাগিব কাৰণ যিজনে তোমাৰ জ্ঞান চকু মুকলি কৰে গম পালানে গতিকে সেইজন কেতিয়াও তোমাৰ অসন্মানৰ পাত্ৰ হ'বই নোৱাৰে তেওঁক সদায় সন্মান কৰিব লাগিব কাৰণ শিক্ষকে ছাত্ৰ ছাত্ৰীক কেতিয়াও বেয়াটো নিশিকায় সদায় ভাল শিকায় ভাল হৈ দেশৰ এজন সুনাগৰিক হ'বৰ কাৰণে মানে চেষ্টা কৰে গম পাইছেনে যিমান পাৰে তেওঁলোকে জ্ঞানৰ টুকুৰাটো কি কৰিছে ছাত্ৰ ছাত্ৰীক দিবলৈ মন কৰে গতিকে তাৰ কাৰণে যথেষ্ট কষ্ট কৰে পিতৃ মাতৃয়ে যেনেধৰণে তোমালোকক কষ্ট কৰে শিক্ষকসকলেও তোমালোকক জ্ঞান দিবৰ কাৰণে যথেষ্ট কষ্ট কৰে ইয়াত দিছে যে কণা মানুহক যিজনে চকু দিয়ে তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য তাত কোনো সংশয় নাই সেইৰূপে শিক্ষকেও ছাত্ৰৰ চকু মুকলি কৰি দিয়ে দেখিছেনে ছাত্ৰৰ চকু মুকলি কৰি তাৰমানে কি দিয়ে জ্ঞান দিয়ে ভাল কথা শিকায় সমাজত দুখোজ আগবাঢ়ি পেলাই এটা সুনাম অৰ্জন কৰিবৰ কাৰণে শিক্ষকসকলে আগবঢ়াই দিয়ে গতিকে ছাত্ৰই চকু থাকিলেও যি বস্তু নেদেখিবা যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে অধ্যাপকৰ অনুগ্ৰহত চকু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয় গতিকে আমি কি কৰিব লাগিব শিক্ষকসকলক সদায় সন্মান কৰিব লাগিব আমি মই এতিয়া যিখিনি থিয় হৈ আছোঁ এয়াও মই শিক্ষাগুৰুসকলৰ মানে কি কৰিছে তেওঁলোকে দিয়া জ্ঞানৰ পোহৰেৰে আজি এইখিনি থিয় হ'ব পাৰিছোঁ হয়তো তেওঁলোকৰ সেই আশীৰ্বাদ তেওঁলোকৰ সেই জ্ঞান নোপোৱা হ'লে মই কেতিয়াও আজি এই মানে এনেধৰণে তোমালোকক মই জ্ঞান দিবৰ কাৰণে কেতিয়াও সুবিধা কৰিব হয়তো নোৱাৰিলোঁহেঁতেন গতিকে আশা ৰাখিছোঁ তোমালোকে তোমালোকৰ শিক্ষাগুৰুসকলক যথেষ্ট সন্মান কৰিবলৈ চেষ্টা কৰিবা সন্মান কৰা মানে এইটো নহয় যে তেওঁলোকক সদায় সেৱা কৰি থাকিব লাগিব তেওঁলোকৰ বাধ্য হ'বা তেওঁলোকে যি শিক্ষা দিয়ে সেই শিক্ষা ল'বলৈ তোমালোক আগ্ৰহী হ'বা তেতিয়া তেওঁলোকে তোমালোকক যথেষ্ট মৰম কৰিব আৰু সেই জ্ঞানেৰে তোমালোকে কি কৰিছে জগত মানে পোহৰাবলৈ আগবাঢ়ি যাব পাৰিবা ইয়াৰ পাছতে দেশৰ অধিকাৰসকলক মানে কি কৈছে দুষ্টক দমন আৰু শিষ্টৰ পালন কৰোঁতা তাৰমানে আমি যিসকল দেশৰ
যিখন দেশৰ শাসনকৰ্তা অৰ্থাৎ যিসকলে এই দেশখন পৰিচালনা কৰে তেওঁলোকক আমি সন্মান কৰিব লাগিব কাৰণ তেওঁলোকক এই দেশখনৰ ৰীতি নীতিবিলাক কি কৰিছে দি পেলাই যেনেধৰণে দেশখনক পৰিচালনা কৰে এই পৰিচালনাত আমি অৰিহণা যোগাব লাগিব তেওঁলোকক আমি সন্মান কৰিব লাগিব কাৰণ কি কৰিছে যিখন দেশত ৰজা নাই সেইখন দেশত কি কৰিছে গুৰি নথকা নাৱৰ দৰে কি কৰিছে ধুমুহা আহিলেই শেষ হৈ যায় গতিকে আমি কি কৰিছে তাত সকলো মানুহেই মানে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে সেইকাৰণে নিজ বলেৰে নোৱাৰি মানুহৰ ধন প্ৰাণ ৰক্ষাই টান হয় আৰু কাৰো সুশান্তি নোহোৱা হয় যিখন দেশত মানে কি কৰিছে গুৰিয়াল নাই সেইখন দেশৰ মানুহৰ মানে কি কৰিছে বিপদ অনিবাৰ্য হৈ বিপদ হোৱাটো সদায়ে মানে খাটাং হৈ যায় মানে বিপদ আহি পৰেহি গতিকে আমি কি কৰিব লাগিব কিন্তু দেশৰ অধিকাৰসকলে দুষ্ট দমি সন্তক পালন কৰা হেতুকে কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে আৰু শান্তি দেশ মানে কি কৰিছে প্ৰবল হয় এতেকে যিসকলৰ ভয়ত চোৰ ডকাইত আৰু আন দুষ্ট মানুহবিলাক শংকিত হৈ থকাৰ কাৰণে আমাৰ ধন প্ৰাণ আৰু মান ৰক্ষা পৰিছে আমি নিৰ্ভয়ে আছো হওক সেই শাসনকৰ্তাসকল আমাৰ অৱশ্যে মান্য আমি তেওঁলোকক শলাগ ল'ব লাগিব আৰু সেইসকলক সন্মান কৰিব লাগিব গম পালানে গতিকে আমি আমাক যিসকলে আমাৰ সমাজ পৰিচালনা কৰিছে আমাৰ দেশ পৰিচালনা কৰিছে যিসকলে দেশৰ শাসন নীতি গঢ়ি তুলিছে বিভিন্ন ধৰণৰ মানে কি কৰিছে বিভিন্ন ধৰণে সকলোবিলাক পৰিচালনা কৰি সুচাৰুৰূপে কামবিলাক আগবঢ়াই লৈ গৈছে দুষ্টক দমন কৰিছে শান্তক পালন কৰিছে এই ধৰণে কি কৰিছে এক মানে শাসন গঢ়ি তুলিছে সেইসকল ব্যক্তিক সেইসকল পৰিচালনা কৰা ব্যক্তিক বা সেইসকল সন্মানীয় ব্যক্তিক আমি সদায় কি কৰিছে যথোপযুক্ত সন্মান দিয়া উচিত তেওঁলোকক কেতিয়াও আমি অৱমাননা কৰিব নালাগে গতিকে এই ধৰণে আমি সকলোকে সন্মান কৰা উচিত ইয়াৰ পিছত কি বুলি কৈছে বুঢ়া লোকসকলক আমি যথোপযুক্ত সন্মান দিব লাগিব তেওঁলোক কোনেও গুণেই আমি অসন্মান কৰিব নোৱাৰোঁ তেওঁলোক আমাৰ সদায় সন্মানৰ যোগ্য জ্যেষ্ঠসকল বিভিন্ন জ্ঞানেৰে পৰিপুষ্ট হৈ থাকে তেওঁলোকৰ জ্ঞানৰ যি পৰিপুষ্টতা সেয়াই হৈছে আমাৰ কাৰণে এক মানে ডাঙৰ শক্তি গতিকে আমি তেওঁলোকক কি কৰিব লাগিব সন্মান কৰিব লাগিব তেওঁলোকক আমি মানি চলিব লাগিব তেওঁলোকক আমি কেতিয়াও মানে বেয়াকৈ একো ক'ব নালাগে তেওঁলোকক আমি কি কৰিছে কোনো ধৰণৰ মনত দুখ পোৱা কাম কৰিব নালাগে তেওঁলোকক আমি কি কৰিছে সকলোকে ভাল ধৰণে মৰম চেনেহেৰে ভক্তিৰে তেওঁলোকক কি কৰিছে আমি মনত সন্তুষ্টি মানে প্ৰদান কৰিবলৈ যত্ন কৰিব লাগিব এই ধৰণে কৰিলে মানে তেখেতক কি কৰিছে সন্মান যচা হ'ব বলা গতিকে আমি এতিয়া দেখিলোঁ যে আমি বিভিন্ন ধৰণে কি কৰিছে বিভিন্নজনক আমি সন্মান প্ৰদৰ্শন কৰা উচিত আৰু প্ৰত্যেকেই যদি আমি প্ৰত্যেককে সন্মান কৰিবলৈ শিকোঁ তেতিয়াহ'লে আমাৰ এই সমাজত আমাৰ দেশত কেতিয়াও অৰাজকতাৰ সৃষ্টি নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া গম পালা যে সন্মান কি আৰু সন্মান আমি কাক কাক কৰিব লাগে কিয় কৰিব লাগে গতিকে আশা ৰাখিছোঁ এই পাঠটো তোমালোকে বুজি পাবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা ইয়াৰ পিছত মই তোমালোকক প্ৰশ্নৰ উত্তৰসমূহ দিম আজিৰ পাঠটো ইমানতে সামৰণি মাৰিম